চ' নাও মই বৰ্তমান আছোঁ ব্ৰহ্মপুৰত আৰু ইয়াত আজি 16 তাৰিখ যিহেতু ইয়াত আজি হ'ব মানে মুকলি বিহু মঞ্চ। চ' আজিৰ পৰা প্ৰগ্ৰাম ইয়াত ষ্টাৰ্ট হ'ব। ত' আপোনালোকক আজি গোটেই প্ৰগ্ৰামটো ভালদৰে দেখুৱাম। ত' সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু পুনৰ এতিয়া আপোনালোকক স্বাগতম কৰিছে এটা নতুন ব্লগলৈ। চ' আজি ব্লগটোত অলপ স্পেচিয়েল হ'ব কাৰণ ব্ৰহ্মপুৰৰ যিটো উৎসৱ এই উৎসৱটো আজি আপোনালোকক ধুনীয়াকৈ দেখাম। ত' চাই থাকক ভিডিঅ'টো। এইবাৰ উৎসৱটোৰ হোৱাৰ লগে লগে বিহু নাচটো হোৱাৰ লগে লগে ইয়াত বহুতো দোকানো দিছে। এখন বাণিজ্যিক মেলা হৈছে আৰু চাৰিওফালে দেখিব পাৰিছে দোকানেই দোকান। তো ৰাতি নিশ্চয় আৰু ভাল লাগিব যেতিয়া গোটেই দোকানবোৰৰ লাইট চাইট জ্বলাই দিব তেতিয়া বেছি ভাল লাগিব। আৰু ইয়াত মানুহ দেখিছে নাই কিমান ভিৰ হৈছে দেখিছে মানে শ নাচনী যেতিয়া নাচিব ন এইটো একদম আল্টিমেট হ'ব। এইফালে আপোনালোকে দেখিছে শ নাচনীবোৰ আহিছে আৰু ইয়াত একেলগে ইয়াত নাচিব। এখন মুকলি বিহু মঞ্চ হ'ব ইয়াতে মানে ষ্টেজত অতখিনি নাচনী নাটিব ন। চ' সেইকাৰণে ইয়াত এটা মুকলি বিহু পাতিব আৰু ইয়াত দেখিছে আপোনালোকে চাৰিও চাইডে বাঁহেৰে বেৰি দিছে মাজতে সকলোবোৰ নাচনীয়ে নাচিব আৰু এইফালে নাচনীবোৰ আহি ৰেডি হৈছেহি আৰু এইফালেও বহুত মানুহ বৰ্তমান আহি আছে। ইয়াতে কেইজনমানে আহি পেলাই বহুত ঢোল বজা বনাব আছে আপোনালোকক দেখাইছে চাব
মুকলি বিহু আৰম্ভ হৈছে বাৰু ইয়াত শখন আঁচনি এতিয়া একেলগে নাচিব তো আপোনালোকে চাই থাকিব গোটেই ভিডিঅ'টো আৰু ইয়াৰ আগত যিটো প্ৰগ্ৰাম গ'লতো এইটো পুৰা আল্টিমেট গৈছে চ' এতিয়া মুকলি বিহু আৰম্ভ হ'ব গৈছে আৰু এতিয়া এনাউন্সমেণ্ট চলিব যিহেতু এতিয়া আৰম্ভ হ'বই আৰু অলপ পিছতে অসম উৎসৱ অনুষ্ঠানৰ বিহু বিহু লাগিব সকলোকে জাপি তলত থব দিয়া হৈছে
বৰ্তমানে ইয়াত বিহু ডান্স ফিনিছ আৰু ইয়াত নেক্সট কি হ'ব এইবাৰ এক্সট্ৰাকৈ ল'ৰাখিনি মানে হুঁচৰি গাব প্ৰগ্ৰাম এইটো আছে ত' আপোনালোকক সেইখিনি নেক্সট পাৰ্ট 2 দেখাম কাৰণ এইটো ভিডিঅ' বহুত দীঘল হৈ যাব সেইকাৰণে এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব চেনেলটোত যদি নতুন দেন ছাবস্ক্ৰাইব কৰিব নেক্সট এপিছ'ডত আপোনালোকক আৰু দেখাই আছোঁ বাকীখিনি প্ৰগ্ৰাম